हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आपलोक पुनर्बार स्वागतम जनाइছো मोर यूट्यूब चैनल एमजी ब्लॉग्स ले तो इटा बाजिছে 8টা तो कলৈ গৈ আছো तो আমি এটা গৈ গোগামুখত অৱস্থিত হনুমান মন্দিৰলৈ তো আগতে যদি আপোনালোকে মোৰ ব্লগটো চোৱা নাই তো ৰূপহী ব্লগ লৈ যাওঁতে আমি হনুমান মন্দিৰৰ ওচৰত মানে হনুমান মন্দিৰটো পাই গৈছিলো তো তেতিয়া সোমাম বুলি ভাবিছিলো তো সোমোৱা নহল তো যেতিয়া আমি মানে মন্দিৰলৈ যাম বুলি ভাবো তো তেতিয়া যাব লাগে তো সেই দেখি আজি আমি আহিছো তো এইখানি ভাল কোনো ধৰণৰ ব্লগ দিব পৰা হোৱা নাই तो ब्लग दिया हुआ ना तो क्यों माने आमार एग्जाम चलि आछे तो एग्जाम तो और दुटा सब्जेक्ट आछेगे इटा बर्तमान तो हे देखि कोनो धৰণৰ ब्लग দিব পৰা মানে ब्लग দিব পৰা নাই तो इटा भाबिছো মন্দিৰলৈ এপাক গৈ আহোগে মন্দিৰটো দৰ্শন কৰি আহো তো বহুত দিন যোৱা নাই আগতে গৈছিলো মানে আজিৰ পৰা 3-4 বছৰ মান আগতে গৈছিলো তো বহুত ধুনীয়া মন্দিৰ আপোনালোকক দেখাই থাকিম কেনেকুৱা কি দেখো তো ব্লগ ভিডিওটো আৰম্ভ কৰো तो गाइज बर्तमान आम इतना आसो कुमटिया दलंगर ऊपर तो चाब पारे एन कुमटिया दलंग इतना बाहर लड़ा छालीबे दौड़े आए बहुत एन दीघल दलंग और तो चारिपाशটো मैं अलग देखाई दिसो अपना बहुत धुनिया नैसर्गिक परिवेश आछे चारिफाले सब खूब धुनिया और आज आमार लगत आहिছে आमार जितु प्रसाद एना हा जितु आहिছে यार आगर ब्लगत हयतो आपनालोके देखिছে तो जितु प्रसादो आहिছে मोर लगत आज तो आम इतना बर्तमान गई आसो और पामगे इतना और बेसि माने इतना एपिनेदि जदि आमार घৰৰ পৰা जदि आहो आमी दुटा रास्ता আহিব পাৰো আমি ঘিলামাৰা হৈ যাব পাৰো এপিনে বৰদলনি আউনিয়াটি গাঁও হৈ পিনে আমি তালৈ যাব পাৰো তো আপোনালোকে চাই থাকক ভিডিওটো অন পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলো ইয়াৰ আৰু গাইজ যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ গাইজ সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধুনীয়া মজাদাৰ ব্লগ চাই থাকিবলৈ আৰু আগলৈ ধুনীয়া ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম আপোনালোকে অলপ ছাপোৰ্ট কৰিব প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব I'm lost in a city, still so far from home. I've searched for you all my life. So guys, finally আমি আহি পাছফালে সংকট মোচন হনুমান মন্দিৰ তো এতিয়া আমি অলপমান ধূপ চাকি বস্তু অলপ কিনি ল'ব লাগিব তো বলক ইমান দামী নালাগে এখন ভোলখন নাই পকা দিম নে পকা অলপ चलो तो चाहन तो गाइस हम इतना सोमाई आइছো या थाली चाली লৈ तो बाहिৰৰ एंटारটো এনেকৈ দি সোমাই যাব লাগিব তো ভিতৰলৈ এটা সোমাই যাব লক হিল तो गाइस এনেকুৱা ধৰণৰ ধুনীয়া প্ৰতীক দেখিবলৈ পাব ইয়ালৈ যদি আহে গোগামুখ হনুমান মন্দিৰলৈ তো ইয়াতে ধুনীয়াকৈ ডেকোৰেশ্যনটো বহুত ধুনীয়াকৈ সজাই থোৱা আছে আৰু বিভিন্ন ধৰণৰ ভগৱানৰ মূৰ্তি আছে ইয়াতে আপোনালোকে চাকি তাকি জ্বলাব পাৰিব এনেকুৱা ধৰণৰ এয়া Cast out like a shadow racing towards the light I pray to see you one more time So guys এতিয়া বৰ্তমান আমি মন্দিৰৰ ভিতৰ ভাগত আছো তো চাব পাৰে ভিতৰ ভাগটো এনেকুৱা বহুত ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থোৱা আছে এইফালে পূজা অৰ্চনা চলি আছে তো সব দেখাই দিছো অকণমান খুবেই ধুনীয়া পৰিৱেশটো এতিয়া একেবাৰে ৰাতিপুৱাহে যাইছোঁ এখন মই ইমান মানুহটো অহা নাই লাহে লাহে ভক্তগণৰ ভিৰ হ'ব এতিয়া আৰু দিছ ইজ দ্য ভিউ তো চাওক ভিতৰৰ এনভাইৰনমেণ্টটো এনেকৈ সজাই থৈছে খুবেই সুন্দৰ আপোনালোকে এই হনুমান মন্দিৰলৈ তো ধেমাজিৰ পৰা 30 কিলোমিটাৰমান হ'ব আৰু লখিমপুৰৰ পৰা আহিলে প্ৰায় 40 কিলোমিটাৰমান নিলগত আপোনালোকে মন্দিৰটো দেখা পাব তো আহিব পাৰে বহুতে ধুনীয়া Will you come with me and guide me
through the dark. Stand by, watch me fall apart. অলপমান আৰু দেখাব চেষ্টা কৰিছোঁ ইয়াতে বিভিন্ন ধৰণৰ ধুনীয়াকৈ মূৰ্তিবিলাক উপস্থাপন কৰি থোৱা আছে চাব পাৰে এয়া ভগৱান শিৱৰ লিংগ তো যিটো আগতে আহিছে না তাত কেনেকুৱা লাগিছে বহুত ধুনীয়াকৈ সজাই থোৱা আছে এইখনো আছে মূৰ্তি কিছুমান তো এয়াই আৰু এইফালে ফটো চটো উঠিব পাৰে মানুহে লাহেকৈ ফটো চটো উঠি আছে তো আমি ইয়াতো ফটো এখন উঠোঁ এয়াই আৰু চাই থাকক আপোনালোকে I've always loved you more than you know, Father. Don't you let me go. So guys, এয়াই পৰিৱেশ আৰু হনুমান মন্দিৰ সংকট মোচন হনুমান মন্দিৰ গোগামুখত অৱস্থিত আপোনালোকে আহিব পাৰে খুবেই এটা ধুনীয়া মন্দিৰ তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ তো পাছফালে এয়া মূৰ্তি অলপমান আছে তো দেখাই দিব চেষ্টা কৰিছোঁ অকণমান পাছফালে এয়া চাব পাৰে City nights and satellites. When I'm old and losing sight, carry me home all through the night. I need your love, I need your light. Like city nights and satellites. When I'm old and losing. তো গাইজ এয়াই পৰিৱেশ আছিলে হনুমান মন্দিৰৰ তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম বন্দে মাতৰম তো এতিয়া কি খাবলৈ সোমালা তো দিছ ইজ আমাৰ খানা তো এয়া খাইছে কি খাবলৈ সোমালা তুমি ইয়া অ'কে খাই থাকা তেনেহ'লে দেই